মোৰ আগৰ ভিডিঅ'টো যোনসকলে চাইছিলে তেওঁলোকে নিশ্চয় গম পাইছে মই এতিয়া হাবুঙৰ পৰা বিদায় লৈ আমি এতিয়া বাসুদেৱ অভিমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। সেউজীয়াৰ মাজে মাজে ইমান ধুনীয়া পৰিৱেশ চাওকচোন, চবফালে সেউজীয়া সেউজীয়া, গৈ খুব ভাল লাগিছে। এইফালে আছে চাহ বাগানখন, ধেমাজি একমাত্ৰ চাহ বাগান, ইমান ধুনীয়া। মই আচলতে চাহ বাগানবিলাক খুব ভাল পাওঁ। ইমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে, দেখিছে নহয়, খুব ভাল লাগিছে। হেল্ল' গাইজ, নমস্কাৰ। আজি যাবলৈ ওলাইছোঁ মন্দিৰলৈ, চাই থাকক। আমি বোৰে আহি পালোঁ বাসুদেৱ। আমি ইয়াত চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ। ইয়াত আচলতে ঘিউ চাকি জ্বলাব দিয়া নহয়, মিঠাতেলৰ চাকিয়ে জ্বলাব দিয়া হয়। আমি চাকি জ্বলাই মেলি ল'লোঁ আৰু এতিয়া আমি পূজা কৰিব যাম। প্ৰথমতে চাকি ধূপ চাকি জ্বলাই লোৱাৰ পিছতহে পূজা কৰা হয়। আমি সকলোৱে ইয়াত শৰাই এখন দি পূজা অৰ্চনা কৰাৰ পিছত এতিয়া আছোঁ বাসুদেৱ বাহিৰত। এয়া বাহিৰৰ পৰিৱেশ, বাহিৰৰ পৰা দেখিবলৈ এনেকুৱা খুব ভাল লগা পৰিৱেশ, নিজান পৰিৱেশ। আমি এতিয়া ওলাই আহিলোঁ আৰু এইফালে বাসুদেৱ গেটত যোনসকলে আহিছে গম পাব, গছ কেইজোপামান আছে, তাত ইমানেই চৰাই আছে, ইমানেই চৰাই আছে, ভাবিব নোৱাৰাকৈ আছে। সেইবোৰ দেখিছেনে, একদম লদা পাতি পাতি আছে, খুব ভাল লাগে। আচলতে তেওঁলোকে তাতে থাকে, কোনেও তেওঁলোকক অনিষ্ট নকৰে, সেইকাৰণে খুব ভাল লাগে। মোৰ খুব ভাল লাগে পক্ষীবিলাক, ইমান ধুনীয়াকৈ আছে। এইবোৰ দেখিছেনে, ইমান লদা পাতি পাতি আছে। এইখন গেটখন চাই লওঁ, শ্ৰী শ্ৰী বাসুদেৱ থান, নৰুৱা সত্ৰ বুলিও কোৱা হয়, বাসুদেৱ থান বুলিও কোৱা হয়। আজি মই আপোনালোকক একোৱেই ভাল ধৰণে দেখুৱাব নোৱাৰিলোঁ, কাৰণটো কৈ দিছোঁ বাৰু। ইয়াতে কৰ্মৰত এজন ভকতৰ মৃত্যু হৈছে। তেওঁৰ কাজ নোযোৱালৈকে সত্ৰ আংশিকভাৱে খোলা থাকিব। আমাৰ পূজা অৰ্চনা শেষ হ'ল আৰু তাৰ পাছত এইখন একেবাৰে বাহিৰৰ সন্মুখত থকা গেটখন, এইখন আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এই অৰুণাচল গেট পালোঁ। এতিয়া টাইম হৈ গ'ল 6:30 হ'ল। ভাইটিক থ'ব আহিলোঁ, এই অৰুণাচলৰ বিটেক কৰি আছে। একেৰাহে গাড়ীত বহি বহি বহুত ভাগৰ লাগিছে, একদম গাড়ীত কণ্টিনিউ বহিয়ে আছোঁ বাৰু। এইখন যোনখন দেখি আছে এইখন অৰুণাচলৰ গেট। মই গেটত যোৱা নাই আৰু বহুত ভাগৰ লাগিলে। আমিও হেৰিয়ৰ পৰা ওলাই মানে বাসুদেৱৰ পৰা ওলাই ভাত খালোঁ। ভিডিঅ' আহিয়ে আছোঁ আৰু একদম বাসুদেৱৰ পৰা পূৰা অৰুণাচল বৰ্ডাৰ পাইছোঁহি। অৰুণাচল আৰু অসমৰ গেটত আছোঁ এতিয়া ৰাতি। অৰুণাচল গেটত এইখন গেট, এইফালে আমি ধেমাজি হোটেলতে ভাত খাই ল'লোঁ। আহি পালোঁহি ঘৰ আৰু মাহীহঁতে মোক থৈ গ'লগৈ, মাহীহঁত ডিমৌলৈ গ'লগৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যোনসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।